স্কুলত নাহিল যে আহি আছে বোধহয় তহঁত চুপচাপ থাক ছাৰ আহি আছে ছাৰ মে আই কামিং Yes, coming. Sharat, you are late. Why? স্যার আমি আসতে আমার সাইকেলের চাকাটা আটকে গেছিল তো তাই অল্প দেরি হয়ে গেল স্যার তুই যে কথাখিনি কইছা এইখিনি ইংরেজিত কত স্যার হয় নাই স্কুলে কামিং মাই সাইকেলের চাকা ওয়াজ পোরিং ইন কেদো নো নরিং সরিং অনলি কের সাউন্ড করিং কি ডেঞ্জাৰ ইংৰাজী ৰে বাবা এতিয়াহে মই বুজিব পাৰিছো যে তহঁতৰ ক্লাছৰ পৰা প্ৰত্যেক দিন ইংৰাজী ছাৰ যোৱাৰ পিছত অজ্ঞান হৈ যায় কিয় আচ্ছা ঠিক আছে ৰ আজি যদি পঢ়া নহয় তেনেহ'লে কি যে মাথা লাল কৰি দিম ৰে তহঁতক তো ইয়াৰ আগৰ ক্লাছতে কৈ দিয়া হৈছিল ৰচনাখিনি পঢ়ি আহিছানে হয় স্যার পঢ়ি আহিছো একদম মুখস্থ কৰি আহিছো কক স্যার কোনটো ৰচনা ক'ব লাগিব আগৰ ক্লাছতে বাগ দিয়ে সকলো ৰচনা পাৰ কৰি দিছিল আজি যে কি পঢ়ি আহিছে কোনে জানে ইয়াৰ কনফিডেন্ট লেভেল দেখিলে বুজা যায় আছে যে ইয়াৰ মতি গতি আজি ঠিক নহয় ইয়াক পিছতে ধৰিম আগত বাকি কেইটাৰ খবৰ লৈ দেখো ফেকা তোৰ কি খবৰ ৰে পঢ়াৰ কথা শুনি দেখোন তোৰ মুখখন কিবা কিচমিচৰ নিচিনা শুকাই গ'ল কিয় ৰে স্যার যোৱাকালি মোৰ আব্বাৰ সম্পত্তি দুভাগ হ'ল তো গতিকে ঘৰত বহুত মানুহ অহাৰ কাৰণে মই পঢ়িব পৰা নাই স্যার কি কোৱা তোৰ আব্বাৰ সম্পত্তি দুভাগ হ'ল মানে অলপ ভালকৈ বুজা কত স্যার যোৱাকালি মোৰ আৰু এটা ভাই জন্ম হৈছে ইমান দিনে মোৰ আব্বাৰ সম্পত্তিৰ উত্তৰাধিকাৰী কেৱল মাত্ৰ ময়ে আছিলো কিন্তু যোৱাকালি মোৰ আৰু এটা ভাই জন্ম হ'ল তেনেহ'লে মোৰ আব্বাৰ সম্পত্তি দুভাগ হৈ গ'ল না কি বিটলা ল'ৰা ৰে বাবা এই বয়সতে সম্পত্তিৰ ধান্দা জানো তোৰ কি খবৰ তোৰ ৰচনা মুখস্থ হৈছে না নাই স্যার যোৱাকালি আমাৰ ঘৰত মাই স্মল ডাবল মাদাৰ আহিছিল সেইকাৰণে পঢ়িব পৰা নাই স্যার স্মল ডাবল মাদাৰ মানে স্যার স্মল মানে সৰু ডাবল মাদাৰ মানে মাদাৰ আৰু মাদাৰ মানে হ'ল মা আৰু এটা মাদাৰ মানে হ'ল মা তাৰ মানে মা অৰ্থাৎ মোৰ সৰু মামা আহিছিল স্যার ইংৰাজী স্যার আমাক ইংৰাজীত কথা ক'ব কৈছে না গতিকে ইংৰাজী ক'লো স্যার তোৰ ইংৰাজী শুনিলে মানুহ আহত হৈ যাব বাহ পিন্টু তই পঢ়ি আহিছানে নাই স্যার যোৱাকালি বৰষুণত তিতি চৰ্দি কাহ হৈ গৈছে সেইকাৰণে পঢ়িব পৰা নাই স্যার তই আৰু বৰষুণত তিতিব গৈছা কিয় স্যার পৰহি মোৰ দাদুৱে বজাৰ কৰি ঘৰত আহোঁতে ৰাস্তাত এটা কাহৰ চিৰাপ পাইছিল আৰু সেইটো ঘৰত লৈ আহে দাদু কল যে ইমান দামী কফ চিৰাপটো পেলাই দিম কিয় এইটো কৈ মোক জোৰ কৰি বৰষুণত তিতিব দিছে যাতে মোৰ চৰ্দি কাহ হয় আৰু সেই কফ চিৰাপটো মোৰ কামত আহে কি অৱস্থা ৰে বাবা তোৰ দাদু দেখোন কিপটাৰ নোবেল পুৰস্কাৰ পাই যাব ৰে দেখিল না স্যার মোৰ বাহিৰে বাকি কোনেও পঢ়ি অহা নাই গতিকে ইহঁতক পঢ়া ধৰি সময় নষ্ট নকৰি মোকে বেশি কথা কইস না রে বলা স্যারের মেজাজটা কিন্তু আজকে এমনি বহুত খারাপ হয়ে আছে রে না হলে কিন্তু তোর জন্য আমরাও সবাই মার খাওয়া লাগবো আজকে তহঁতৰ পঢ়া হোৱা নাই কাৰণে তহঁতে স্যাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছা কিন্তু মই আত্মসমৰ্পণ কৰা মানুহ নহয় মই আজি পঢ়া পঢ়িয়ে আহিছো গতিকে মোক স্যাৰৰ ওচৰত আত্মসমৰ্পণ কৰিব প্ৰশ্নই নুঠে আগের দিন তো বাঘ দিয়ে চলাই দিছস আজকে আবার কি দিয়ে চলাবি রে দেখি থাক না পড়া ধরিলেই গম পাবি স্যার ধরক রচনা কোনটো কম ওকে ভোলা তেনেহ'লে আফ্ৰিকা মহাদেশৰ ওপৰত এটা ৰচনা কত দেখো কিমান ক'ব পাৰা ইমান সহজ স্যার অলপ কঠিন ধৰক স্যার বেছি অভাৰ স্মাৰ্ট নেদেখাবি যিটো ক'ব দিছো সেইটোৱে ক স্যার আফ্ৰিকা মহাদেশ হল পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহত্তম মহাদেশ পৃথিৱীৰ বৃহত্তম মৰুভূমি সাহাৰা এই মহাদেশতে অৱস্থিত আফ্ৰিকা মহাদেশৰ বেছিভাগ অঞ্চলই হাবি বননিৰে ভৰা এই হাবিত নানা প্ৰকাৰৰ চৰাই চিৰিকটি জীৱ জন্তু বসবাস কৰে তাৰ ভিতৰত হাতীও অন্যতম হাতী হল পৃথিৱীৰ স্থলভাগৰ আটাইতকৈ ডাঙৰ শক্তিশালী প্ৰাণী হাতীৰ ইয়া ডাঙৰ শৰীৰ দ্বিচেন্তনা নিচিনা দুটা ডাঙৰ কাণ শৰীৰৰ তুলনাত নেজডাল নিচেই সৰু পুচকা পৰা চকু দুটা মিনমিনা সৰু হাতীৰ সন্মুখত জেচিবিৰ নিচিনা এটা সুৰ আছে আৰু হাতীৰ মনত ইমানেই আনন্দ ইমানেই ফূৰ্তি যে সকলো সময়তে দাঁত ওলাই থাকে স্যার কেনেকুৱা লাগিল আফ্ৰিকা মহাদেশৰ ওপৰত ৰচনাটো বুজি পাইছো এই সুচাটো আজি হাতীৰ ৰচনা পঢ়ি আহিছে
ই তো সকলো ৰচনাই হাতী দিয়ে চলাই দিব খুজিছে ময়ো আজি ইয়াক এৰি দিয়াত নাই ৰ কিবা কল নেকি স্যার? না 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 তোক কিছু কোৱা নাই আচ্ছা তই এইবাৰ শৰৎকালৰ ওপৰত এটা ৰচনা কত পারবি তো বলা শরৎকালে রচনা? তুই দেখি থাক না, মোর রচনা একেবারে পানির নিচিনা সহজ। স্যার, আমার দেশ ভারতবর্ষ মৌসুমী জলবায়ুর দেশ। এই মৌসুমী জলবায়ুর প্রধান বৈশিষ্ট্য হল ঋতুচক্র। আমার দেশত বছৰত 6টা ঋতু দেখা যায়। তার ভিতৰত এটা হল শরৎ ঋতু বা শরৎকাল। এই শরৎকালত আকাশ পরিষ্কার হৈ থাকে, ঘাঁহনি পথাৰত কুঁৱলী পৰে, চাৰিওফালে গছত ফুল ফুলে। এই শরৎকালত বাঙালিৰ শ্ৰেষ্ঠ উৎসৱ দুৰ্গা পূজা হয়। দুৰ্গা ঠাকুৰৰ 2 ছোৱালী, মা লক্ষ্মী আৰু মা সৰস্বতী। ল'ৰা কাৰ্তিক আৰু গণেশ। এই গণেশ ঠাকুৰৰ মূৰটো মানুহৰ নহয়, হাতীৰ। আৰু এই হাতী হল পৃথিৱীৰ স্থলভাগৰ আটাইতকৈ ডাঙৰ শক্তিশালী প্ৰাণী। হাতীৰ ইয়া ডাঙৰ শৰীৰ, ডিশ এণ্টেনাৰ নিচিনা দুটা ডাঙৰ ডাঙৰ কাণ, শৰীৰৰ তুলনাত নেজডাল নিচেই সৰু পুচকা পৰা, চকু দুটা মিনমিনা সৰু। হাতীৰ সন্মুখত জেচিবিৰ নিচিনা এটা সুৰ আছে আৰু হাতীৰ মনত ইমানেই আনন্দ, ইমানেই ফূৰ্তি যে সকলো সময়তে দাঁত ওলায়ে থাকে। কেনেকুৱা লাগিল স্যার মোৰ শৰৎকালৰ ৰচনা? যি ভাবিছিলো সেইটোৱে গোলামটো আজি হাতীৰ ৰচনাই পঢ়ি আহিছে এইবাৰ ইতিহাসৰ পৰা ৰচনা ধৰিম দেখো বেটা কেনেকে হাতী সোমায় ওকে এইবাৰ ভোলা তাজমহলৰ ওপৰত ৰচনা কত তোকে এইবাৰ সমস্যায় ফেলাই দিল রে ভোলা। তাজমহলে তুই হাতী আনবি কিবা কইরা? তুই দেখি থাক, মই ঠিকই পাৰিম। স্যার, তাজমহল হল পৃথিৱীৰ 7টা আশ্চৰ্যজনক বস্তুৰ ভিতৰত অন্যতম এটা। তাজমহল দিল্লীৰ আগ্ৰাত অৱস্থিত। সম্ৰাট শাহজাহান তেওঁৰ প্ৰিয়তমা মমতাজৰ স্মৃতি হিচাপে এই তাজমহল মাৰ্বল পাথৰেৰে তৈয়াৰ কৰিছিল। তাজমহল যেতিয়া তৈয়াৰ কৰা হৈছিল তেতিয়া উন্নত মানৰ যান বাহন নাছিল। তেতিয়া ডাঙৰ ডাঙৰ পাথৰবিলাক অনা নিয়া কৰাৰ কাৰণে 1000ৰ অধিক হাতী ব্যৱহাৰ কৰা হৈছিল। আৰু এই হাতী হল পৃথিৱীৰ স্থলভাগৰ আটাইতকৈ ডাঙৰ শক্তিশালী প্ৰাণী। হাতীৰ ইয়া ডাঙৰ শৰীৰ, ডিশ এণ্টেনাৰ নিচিনা দুটা ডাঙৰ ডাঙৰ কাণ, শৰীৰৰ তুলনাত নেজডাল নিচেই সৰু পুচকা পৰা, চকু দুটা মিনমিনা সৰু। হাতীৰ সন্মুখত জেচিবিৰ নিচিনা এটা সুৰ আছে আৰু হাতীৰ মনত ইমানেই আনন্দ, ইমানেই ফূৰ্তি যে সকলো সময়তে হাঁহিয়েই থাকে। ইছ ৰে মই পাগল হৈ যাম বোধ হয় বেটা যি ৰচনা ধৰো ই অকল হাতী দিয়ে শেষ কৰি আছে মই আৰু বেছি সময় ইয়াত থাকিলে পাগল হৈ পাগলাগাৰত যাব লাগিব আজিৰ কাৰণে ইমানেই মই গলো তহঁতেও ঘৰত যা আজি ছুটি তো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল মোৰ হাতীৰ ৰচনাবিলাক? যদি ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, ভিডিঅ'টোত লাইক কৰক, কমেন্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে ভালে থাকক, সুস্থ থাকক, লগ পাম আন এটা নতুন ভিডিঅ'ত। ধন্যবাদ।